হান্টাৰে ৰেচ লগাই আছে মই বুজিয়ে পোৱা নাই গ'লেই হ'ল ন আৰু নাম্বাৰ প্লেট আহি গ'ল বাইকৰ চোৱা হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন তো এতিয়া গৈ আছোঁ যোৰহাট আৰু ফাইনেলি আজিৰ মানে ৰিঅ' ছাৰ্ভিচ হ'বলৈ গৈ আছে তো এতিয়া তোমালোকে মিটাৰত চোৱা 982 কিলোমিটাৰ হৈ গ'ল মানে যোৰহাট পোৱালৈকে পূৰা 1000 কিলোমিটাৰ হৈ যাব আৰু এণ্ড দেন এতিয়া ছাৰ্ভিচটো কৰি লওঁ তো আজি ব্লগটো বনোৱা কাৰণটো হ'ল মানে বহুতে সুধি থকা ন তোমালোকৰ মানে ছাৰ্ভিচিং কষ্ট কিমান মেইনটেইন কষ্ট কিমান তো আজি এতিয়া সেইবিলাক কথা চব কৈ দিম মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙত তোমাৰ কিমান টকা যায় এনেইতো ক'বলৈ ফ্ৰী কিন্তু তোমাৰ ইঞ্জিন অইল আৰু এইবিলাক কিবা কিবি মবিল ফিল্টাৰ তো সেইবিলাকৰ পইচা লয় ন তো কিমান হয় মই তোমালোকক এতিয়া কমপ্লিট বিল চিল দেখাম এণ্ড আজিৰ পৰা মানে বাইকখন আৰু পূৰা ফালাফালিকৈ চলাব পাৰিম তো বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ এই দিনটোৰ কাৰণে মানে বাইকখন লোৱাৰ পৰাই মই ৱেইট কৰি আছোঁ বুলি ক'ব লাগিব আজিৰ দিনটোৰ কাৰণে আৰু এতিয়া ছাৰ্ভিচ কৰাই লওঁ ফটাফট তাৰপিছত আহোঁতে আৰু পূৰা ফালাফালি আহিম মানে এইবিলাক ইণ্ডিয়া টপ স্পীড তাৰপিছত তোমাৰ মাইলেজ টেষ্ট তেতিয়া তোমাৰ সেইবিলাক চব ভিডিঅ' বনাব পাৰিম ভিডিঅ'ত চাই থাকা আৰু ইয়াৰ পিছৰ ভিডিঅ'কেইটা মানে তোমালোকে একদম ভাল ভাল পাবা কণ্টেণ্ট মানে ছাৰ্ভিচিং নোযোৱা আগত সেইকেইটা বনাব নোৱাৰি লাইক তোমাৰ টপ স্পীড ইণ্ডিয়া টপ স্পীড এণ্ড আকৌ মাইলেজ টেষ্ট ভাইব্ৰেশ্যন টেষ্টটো কৰিব লাগিব ইয়াৰ পিছতে মানে BS6খন আৰু BS6 এইখন ফেজ 2 ন ইয়াৰ লগত মানে এতিয়া কম্পেৰিজন কৰি চাম ভাইব্ৰেশ্যন কাৰ বেছি নে কম বিকজ এইখনত এতিয়া দুটা আহে ন অক্সিজেন চেঞ্চৰ এতিয়া দুটা আহে কোম্পানীয়ে কিবা এটাতো কৰিছে ন নহ'লে এনেই দুটা অক্সিজেন চেঞ্চৰ এনেই দিন দিয়ে পেট্ৰল যদি ক'ৰবাত পাওঁ E20 পেট্ৰলত মাইলেজ টেষ্ট কৰি চাম এইফালে মামা এইফালে কিয় নৰখোৱা তোমালোকে আমাক মামা গাইজ মামাহঁতে ৰখাবলৈ মানে কিবা কিবি ট্ৰাই কৰি আছোঁ কিন্তু নৰখায় কি হ'ব একচুৱেলি কোনোবা আহিছে মানে আজি ঠিকেই কোনোবা VIP আহিছে চাগে সেইকাৰণে মানে মামাহঁত ইমান ৰখি আছে গাইজ তো য়ামাহা শ্ব'ৰুম পাই গ'লোহি এণ্ড ইয়াতে এতিয়া ছাৰ্ভিচটো দিয়াই লওঁ আৰু কিলোমিটাৰ চোৱা গাইজ 1001 কিলোমিটাৰ হৈছে কেনেকুৱা টাইমত আনিছোঁ মানে গাড়ী 5 hours later গেছ তো এতিয়া আমি ডিলাৰৰ পৰা ওলালোঁ আৰু ইয়াতে কিবা খাই ল'লোঁ মানে তো হান্টাৰহঁতো আহিলে আৰু নাম্বাৰ প্লেট আহি গ'ল বাইকৰ চোৱা A03AJ3803 আৰু হান্টাৰৰ নাম্বাৰ প্লেট আহিলে আৰু হান্টাৰৰ A03AJ3694 তো দুইটা নাম্বাৰ প্লেট আহি গ'ল এতিয়া গৈ থকা কথা আৰু ঘৰলৈ এণ্ড মোৰ এটা কি হ'ল এইটো স্কেম কৰিলে নে কি কৰিলে বুজি নাই পোৱা তো তোমালোকক দেখাইছোঁ চোৱা মোৰ আহোঁতে মানে পেট্ৰল ফুল আছিলে তোমাৰ ভিডিঅ'ত দেখিছা যদি তো এতিয়া চাবা তেল মানে 3 ঘাট কমি গ'ল তললৈ ছাৰ্ভিচিং কৰোঁতে কি হ'ল খেলটো সিহঁতিয়ে জানিব আৰু এতিয়া টাইম হৈ গ'ল 4:54 বহুত লেট হ'ল মানে 11টামান বজাতে অহা তো এতিয়াহে মানে ডিলাৰৰ পৰা ওলাইছোঁ আৰু আজি গাড়ীও বহুত আছিল মোৰ অলৰেডি লেট হ'ল মই ভাবিছিলোঁ মানে লেট হ'ব বুলি আজিহে ফিল আহিছে মানে বাইকখন ফালিবলৈ পায় অ'কে জোচ য়েছ এনেকুৱা লাগে এতিয়া ফালি ভাল লাগিছে মানে বাইকখন হান্টাৰে ৰেচ লগাই আছে মই বুজিয়ে পোৱা নাই গ'লেই হ'ল ন য়ামাহা ভাৰ্চেছ য়ামাহা অ'কে গাড়ী गैप मार दिया हंटर ब्रो मामा गाड़ी नेকি দুখন এতিয়া মানে ৰেচ লগাই ভাল লাগিছে দুইটি মানে কম্পিটিশনত পৰে ন তো যোনে আগত গেপ মাৰিব বা যি কৰিব হি আগবাঢ়িব সব টেলেণ্ট কা খেল হে আব আৰু আগে একদম মামাজি আমাৰ এতিয়া মানে অভাৰটেক কৰিবলৈ কিবা লাগিছে কিন্তু অভাৰটেক কৰিব লাগিব উপায় নাই অ'কে গাইছ তো এতিয়া তিতাবৰ পালোহি এণ্ড আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ তোমালোকক মানে এটা কথা ক'বলৈ থাকি গ'ল মেইনকৈ হ'ল
ছাৰ্ভিচ কষ্টটোৰ কথা আৰু ছাৰ্ভিচ কষ্ট মোৰ ভাগৰ হৈছিল 530 ৰুপিজ তো এইটো ইঞ্জিন অইলৰ প্ৰাইচ আৰু অইল ফিল্টাৰ দুইটা মিলাই মানে মোৰ 530 ৰুপিজত পুৰা কমপ্লিট ছাৰ্ভিচ হৈ গ'ল আৰু তোমাৰ এক্সট্ৰা তোমাৰ 150 ৰুপিজ লাগিছিল আৰু সেইটো তোমাৰ এই নাম্বাৰ প্লেটৰ যোনকেইটা কাভাৰ আহে ন সেই কাভাৰকেইটা লগাইছিলোঁ তো তাৰ হ'ল 150 তো টোটেল মোৰ মানে 680ত কমপ্লিট ছাৰ্ভিচ হৈ গ'ল আজি ইমানো হাই প্ৰাইচ নহয় মানে তো নৰ্মেলি তো চবেই এফৰ্ড কৰিব পাৰি আকৌ তোমাৰ নেক্সট ছাৰ্ভিচ আছে এতিয়া মোৰ জুলাইত নহ'লে তোমাৰ 5000 কিলোমিটাৰ তো গাইছ আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'ত চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব তো বাই বাই গাইছ so peace in my next video till then bye bye